Subscribe my channel Apurva Prapti for more educational videos and press the bell icon to get notifications. নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ 10 এপ্ৰিল 2023 তাৰিখে মিছন ডাইৰেক্টৰ এছএছএ আসামৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা এখন পত্ৰ ইয়াত পঢ়িবলৈ লৈছো আৰু ইয়াৰ লগে লগে মোৰ চেনেল অপূৰ্ব প্ৰাপ্তিলৈ মই আপোনালোকক স্বাগতম জনাইছো যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ আনৰ সহায় হোৱাকৈ পৰ্যাপ্ত মানে শেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে আহকচোন এই পত্ৰখনত কি লিখা আছে চাওঁ পত্ৰখন মিছন ডাইৰেক্টৰৰ পৰা আহিছে আৰু এখন জাৰি কৰিছে টু দা ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্স অৰ্থাৎ ডিএমসি এছএছএ অল ডিস্ট্ৰিক্টস টু দা ইন্সপেক্টৰ অফ স্কুলস অল ডিস্ট্ৰিক্টস আৰু ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্স অল ডিস্ট্ৰিক্টস আৰু ইয়াৰ বিষয়টো হৈছে ইউজ অফ টেবলেট পিসি অৰ্থাৎ আমাৰ বিদ্যালয়বোৰলৈ বিভাগে যি টেবলেট পিসি আগবঢ়াইছে সেই টেবলেট পিসিৰ ব্যৱহাৰ সম্পৰ্কে ইয়াত কোৱা হৈছে Madam Sir, in inviting a reference to the subject cited above, I would like to inform you that the Department of Schools Education, Government of India and Government of Assam has provided tablet PC to teachers as e-learning packages for Shiksha Setu portal and management of schools in each government and provincialized lower primary, upper primary, secondary and senior secondary schools in Assam. তো আমি ইতিমধ্যে গম পাওঁ যে আমাৰ বিদ্যালয়বোৰলৈ ডিপাৰ্টমেণ্ট অফ স্কুলছৰ তৰফৰ পৰা বা অসম চৰকাৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু উদ্যোগত টেবলেট পিসি প্ৰদান কৰা হৈছে যাতে মুখ্যতঃ আমাৰ যে শিক্ষা সেতু পৰ্টেলৰ কামকাজ তাতে আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষকৰ তথ্য আপলোড কৰাৰ পৰা আৰম্ভ কৰি আমাৰ যি নিয়মীয় উপস্থিতিৰ তথ্য সেই সকলোবোৰ তথ্য দিয়ালৈকে লগতে আন যিখিনি আনুষংগিক কাৰ্য আছে সেইখিনি সুচাৰুৰূপে চলাই নিবলৈ আমাৰ বিদ্যালয়বোৰলৈ টেবলেট প্ৰদান কৰিছে এটো ভাল কথা তেতিয়া কথা হল পিছৰ লাইনটো ইয়াত কি কোৱা আছে ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাক্ট দ্য হেড টিচাৰ্ছ এণ্ড প্ৰিন্সিপালছ টু বাই সিম কাৰ্ড ফৰ দ্য টেবলেট পিচিছ অফ ইচ স্কুল দ্য ৰিকুৱাৰ্ড কষ্ট ফৰ দ্য সিম শ্বেল বি ইনকাৰ্ড ফ্ৰম দ্য স্কুল এনুৱেল গ্ৰেণ্ট তো টেবলেট পিচিটো চলাবৰ কাৰণে আমাক এখনকৈ সিমৰ প্ৰয়োজন হ'ব যেটো আমাৰ কামখিনি সম্পূৰ্ণ অনলাইন হ'ব তাৰ কাৰণে আমাক ইন্টাৰনেট লাগিব আৰু ইন্টাৰনেট আমি সিম ভৰালেহে ব্যৱহাৰ কৰিব পাৰিম গতিকে ইতিমধ্যে আমালৈ এটা নিৰ্দেশনা আহিলে যে যিখিনি আমাৰ প্ৰধান শিক্ষক আছে তেওঁলোকে এখন সিম কাৰ্ড প্ৰস্তুত কৰি ল'ব লাগিব সেই টেবলেটটো ইউজ কৰিবৰ বাবে তো এইটো আছিল এক নিৰ্দেশনা আৰু এই সিম বনোৱাৰ খৰচ বা সিম ব্যৱহাৰৰ যিখিনি খৰচ অৰ্থাৎ যেটো নেটপেকৰ খৰচ সেই সকলোখিনি আমাৰ বিদ্যালয়লৈ আবণ্টিত হোৱা যেটো স্কুল কম্পোজিট গ্ৰান্ট আছে তাৰ পৰা আমি খৰচ কৰিব পাৰিম বা আপোনালোকে খৰচ কৰিব পাৰিব তো এইটো আছিল মেছেজ আপোনালোকে আশা কৰো চাই উপকৃত হৈছে ধন্যবাদ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ